আৰু আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, আপুনি কিছুমান সদস্য এতিয়া হয়তো জানি শুনি কিছুমান হয়তো দিয়া নাই বা আপোনাৰ দিব পৰা নাই, আপুনি সেই সদস্যখিনিক কি ক'ব, আপুনি কি ক'ব বিচাৰিছে? মই সেই সদস্যগৰাকীক মই অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে একেবাৰে নোৱাৰিলেও কমকৈ আপোনালোকে দি যাওক, কাৰণ আমাৰ লেখীয়া এনেকুৱা মানুহৰ মাইক্ৰ' ফাইনেন্সৰ বাহিৰে আমিতো ক'তো পইচা নাপাওঁ ন, আমাক এনেকৈয়ে আমাৰ চলিব লাগিব। নমস্কাৰ, মই অনিৰ্বাণ চহৰীয়া আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অনিৰ্বাণ চহৰীয়া ইউটিউব চেনেল। আৰু আজি আমি আপোনালোকৰ ওচৰত আমি আপোনালোকক লৈ যাম যোৰহাট আজানগাঁও এটা চেণ্টাৰলৈ, যিটো চেণ্টাৰ আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে আপোনালোকৰ বহুখিনি স্বাৱলম্বী হৈছে বা ইনকামৰ ওপৰত দেখা পাইছে। তাত আমি গোটেইখিনি আপোনালোকক কথা ক'ম বা তেখেতসকলে আপোনালোকৰ মনৰ বিষয়ে আপোনালোকক জনাব বা কি ইনকাম হৈছে, কেনেকৈ কি কৰিছে, সেইখিনি কথা আপোনালোকে গম পাব। আহকচোন আমি তালৈ তেখেতসকলৰ সদস্য নমস্কাৰ বাইদেউ। এয়া আমাৰ ওচৰত আছে মামুন কলিতা বাইদেউ। এখেতে মাইক্ৰ' ফাইনেন্সৰ বিষয়ে মাইক্ৰ' ফাইনেন্স কেতিয়া লৈছিলে, কেনেকুৱা কি হৈছে ইনকাম তেখেতৰ, মাইক্ৰ' ফাইনেন্সৰ লৈ পেলাই কি স্বাৱলম্বী কিমান হৈছে, তেখেতে নিজৰ মুখেৰে আপোনালোকে শুনি চাওক এবাৰ, তেখেতে ক'ব। বাইদেউ নমস্কাৰ আকৌ এবাৰ। আপুনি আমাৰ দৰ্শকসকলক কৈ দিয়ক যে আপুনি মাইক্ৰ' ফাইনেন্সৰ পৰা লৈ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে, কি কামত লগালে, কি হৈছে আপোনাৰ, সেইটো বিষয়ে আপুনি জনাই দিব আমাৰ। ছাৰ মই 2011 নে 12 তেনেকুৱাতে মানে অসমীয়া মাইক্ৰ' ফাইনেন্সত সোমাইছিলোঁ। অসমীয়া মাইক্ৰ' ফাইনেন্সত প্ৰথমতে 7,000 টকা দিছিলে। 7,000 টকা লৈ মানে মই এনেকুৱা মানে ফাইনেন্সবিলাকত মানে হেৰি হৈছিলোঁ আৰু সদস্য হিচাপে আছিলোঁ। তাৰপাছতে সেই বছৰতে মানে আকৌ বন্ধনতো সোমালোঁ। বন্ধনত 15,000 টকা লৈছিলোঁ। 15,000 টকা লৈ মানে মই ইটো সিটোকৈ মানে কি প্ৰথমতে হাঁহ ল'লোঁ। হাঁহ পুহিলোঁ নহয়, তাৰপিছতে ৰামী ছাগলী ল'লোঁ। ৰামী ছাগলী লৈ পেলাই মানে মোৰ বহুতখিনিয়ে মই লাভৱান হ'লোঁ। এতিয়া আপোনাৰ কি চলি আছে, কি আপোনাৰ মাইক্ৰ' ফাইনেন্স আপোনাৰ চলি আছে? এতিয়া মোৰ 3টা লোন চলি আছে। কি চলি আছে? অসমীয়া মাইক্ৰ' ফাইনেন্স আছিলে, মানে সেইটো আদায় হ'ল। এতিয়া মানে ভিক্টৰ মাইক্ৰ' ফাইনেন্স আছে, তাৰপৰা নৰ্থ ইষ্ট বেংকত আছে আৰু বন্ধন বেংক আছে, 4টা আছে। আপোনাৰ ভেক্টৰ আৰু অসমীত কিমান দিব আছে বুলি ক'লে? অসমীত আমাৰ আদায় হ'ল কিস্তি, ভেক্টৰত মানে বেছি নাই, 8টামান কিস্তি আছে। আপুনি সেই গোটেইখিনি পইচা নিশ্চয় আপুনি জীৱ জন্তু বা লোৱাৰ নামতে আপুনি ইউজ কৰিছে, বিজনেছত ইউজ কৰিছে। আপোনাৰ নিশ্চয় বিজনেছটো ভালেই হৈছে। মই লাভৱান হৈছোঁ বাবেতো মই ল'বলৈ বিচাৰিছোঁ। হয়। তো এতিয়া আপুনি এটা কথা কওক, আমাৰ যিখিনি দৰ্শকে চাই আছে, ধৰক আপোনাৰ যিটো বাকী সদস্যখিনি এতিয়া কিছুমান হয়তো দিয়া নাই, তেখেতসকলে পে'মেণ্ট কৰা নাই বা লকডাউন শেষ হৈ যোৱা অলৰেডি 3 মাহ হৈ গ'ল। আপুনি সেই সদস্যখিনিক কি ক'ব বিচাৰিছে? মই সেই সদস্যখিনিক ক'ব বিচাৰিছোঁ, কিছুমান মেম্বাৰে কয় মানে ছাৰহঁতে যে আমাক ওপৰৰ পৰা প্ৰেছাৰ দিছে, পইচা নিবৰ কাৰণে মানে ফোন কৰিয়ে থাকে, কিন্তু সেইটো ভুল কথা কৈছে। সেইটো মানে কাহানি ছাৰহঁতে প্ৰেছাৰ দিয়া নাই, যিটোকে দিছে সেইটোকে কিস্তি দিছে। মানে 700 টকা নহয় 200 টকা দিলেও দিছে। কোনো ধৰণৰ আপোনাক প্ৰেছাৰ জোৰ দি পেলাই কোৱা হোৱা নাই নিশ্চয়। হয়, আপোনালোকে এখেতৰ মুখেৰে শুনিব পাৰে, বাইদেউ সুন্দৰভাৱে কথাখিনি কৈছে বা এখেতসকলে যিটো পাইছে তেখেতক কৈছে। আৰু এতিয়া যদি পইচাটো কিবা কাৰণত নিদিয়ে বা কোনোবা সদস্য নিদিলে তেখেতে সেই সুবিধাখিনি পাব জানো আপুনি? নাই, সেই সুবিধাখিনি নাপায় কিন্তু মানে তেওঁতো এতিয়াই পইচাটো দিব নোৱাৰিলে, আকৌ পাছত লোনৰ কিস্তি মানে লোনটো দিলে কিস্তি কেনেকৈ দিব, সেইকাৰণে ছাৰহঁতেতো নিদিয়ে সেইখিনি পইচা। আৰু যিখিনি মেম্বাৰে ধৰক ভাল ধৰণে এনেকৈ গোটৰ ধাৰটো মাৰি আছে, তেওঁলোকক নিশ্চয় দিব। তো আমাৰ বাইদেউ ধুনীয়াকৈ সুন্দৰভাৱে কথাখিনি আমাৰ আগত উপস্থাপন কৰিলে বা কথাখিনি কৈ দিলে। এতিয়া আপুনি যিখিনি নাই দিয়া তেখেতসকলক এটা আপুনি মেছেজ দিয়ক বা আপুনি কিবা এটা কৈ দিয়ক যে তেখেতসকলে কিয় দিব লাগে, কি ক'ব? মই সেইখিনি মেম্বাৰ ক'ব খুজিছোঁ, ময়ো এগৰাকী মেম্বাৰে, কিন্তু ময়ো পইচা খেলি মেলি কৰা নাইকিয়া আজিলৈকে। সেইকাৰণে কৈছোঁ তেওঁলোকেও যেন ছাৰহঁতক পইচাখিনি দিয়ে, দিবলৈ মানে মই অনুৰোধ কৰিছোঁ। ঠিক আছে বাইদেউ, নমস্কাৰ। নমস্কাৰ বাইদেউ। আমাৰ ওচৰত আছে, আমাৰ লগত আছে বৰ্তমান হিমাশ্ৰী বিশ্বাস বাইদেউ। তেখেতেও আমাৰ মাইক্ৰ' ফাইনেন্সৰ বিষয়ে দুআষাৰমান ক'ব। বাইদেউ আপুনি আমাৰ ৰাইজক এবাৰ জনাওক যে আপুনি মাইক্ৰ' ফাইনেন্স কেতিয়াৰ পৰা লৈছিলে আৰু আপুনি কি ব্যৱসায়ত লগাইছে পইচাটো এবাৰ আপুনি জনাওক। নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বিশ্বাস। মই আজি মাইক্ৰ' ফাইনেন্সত 3 বছৰ ধৰি আছোঁ। মই মাইক্ৰ' ফাইনেন্সৰ পৰা 30,000 টকা লৈছিলোঁ ফাৰ্ণিচাৰ দোকানৰ কাৰণে। তেতিয়া মোৰ ইমান এটা হেৰি নাছিলে। এতিয়া মই মাইক্ৰ' ফাইনেন্সৰ পৰা পইচা লোৱাৰ পিছত মই বহুত উন্নতিও হৈছোঁ আৰু আগতকৈ দোকানখন অকণমান মই ডাঙৰ কৰিব পাৰিছোঁ আৰু বস্তু বাহিনী কেইটামানো ল'লোঁ, দোকানৰ মেচিন এইবিলাক। আপুনি কি মাইক্ৰ' ফাইনেন্সৰ লগত জড়িত? আপুনি ক'ৰ পৰা পইচাটো ল'লে আৰু কেনেকৈ কিমান কি ল'লে আৰু ক'ত লগালে পইচাটো? মই
RGVৰ পৰা লৈছিলোঁ, তাৰপিছতে LNT পৰা লৈছিলোঁ আৰু ভিক্টৰৰ পৰা লৈছোঁ। আৰু মই RGVৰ পৰা 35,000 টকা লৈছিলোঁ। 35,000 টকা লোৱাৰ পিছতে মই দোকানতে লগাইছোঁ। RGVৰ পিছত আপোনাৰ পইচাৰ আপুনি LNT লৈছিলে। LNTৰ পইচাটো আপুনি কি লগালে? তাতে লগালে ফাৰ্নিচাৰৰ? মই ফাৰ্নিচাৰখনতে লগাইছোঁ। LNT কেইটা আপোনাৰ এতিয়া বৰ্তমান EMI আছে? LNT মোৰ আৰু 4টা কিস্তি আছে। আৰু বৰ্তমান আৰু কি চলি আছে? আৰু ভিক্টৰ চলি আছে। আৰু ভিক্টৰ সেই মোৰ 6টা কিস্তি আছে। 6টা ভিক্টৰত মই 30,000 টকা লৈছিলোঁ। 30,000 টকা লোৱাৰ পিছতে এতিয়া আৰু মই 6টা কিস্তি আছে। আৰু মই 6টা কিস্তি শেষ হোৱাৰ পিছত মই আৰু তেখেতসকলে আৰু দিম বুলি কৈছে। তেতিয়া মই আকৌ সেই ফাৰ্নিচাৰ দোকানতে মই ব্যৱহাৰ কৰিম। আপোনাৰ মানে আপুনি এইটো আমাৰ ৰাইজক এইটো ক'ব বিচাৰিছে যে আপোনাৰ লোনটো লোৱাৰ পিছত নিশ্চয় আপুনি স্বাৱলম্বী হৈছে, মানে আপোনাৰ সুবিধা বহুতখিনি হৈছে। আৰু আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, আপুনি কিছুমান সদস্য এতিয়া হয়তো জানি শুনি কিছুমান হয়তো দিয়া নাই বা আপোনাৰ দিব পৰা নাই, আপুনি সেই সদস্যখিনিক কি ক'ব? আপুনি কি ক'ব বিচাৰিছে? মই সেই সদস্যগৰাকীক মই অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে একেবাৰে নোৱাৰিলেও কমকৈ আপোনালোকে দি যাওক। কাৰণ আমাৰ লেখীয়া এনেকুৱা মানুহৰ মাইক্ৰ' ফাইনেন্সৰ বাহিৰে আমিতো ক'তো পইচা নাপাওঁ ন। আমাক এনেকৈ আমাৰ চলিব লাগিব। আৰু মাইক্ৰ' ফাইনেন্স আমি এনেকুৱা লৈহে আমি এনেকৈ উন্নতি হৈছোঁ ন। আৰু তাত আজি আমি বেলেগক বিচাৰি গৈছোঁ, আমাক নিদিয়ে, কোনেও নিদিয়ে পইচা। কিন্তু আমাৰ সেই মাইক্ৰ' ফাইনেন্সেহে দিব। মই যিসকলে দিয়া নাই সেই বাইদেউসকলক মই অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে একেবাৰে নোৱাৰিলেও কমকৈ দি যাওক। কাৰণ আমাৰ আকৌ সেই তেখেতসকলৰ ওচৰলৈকে যাব লাগিব। মই সেইটোৱে ক'ব বিচাৰোঁ। নিশ্চয় হিমাশ্ৰী বাইদেউ বহুত ভাল এটা কথা কৈছে তেখেতসকলে। আপোনালোকে যিহেতু পইচাখিনি দিব পৰা নাই একেলগে, আমি একেলগে কোনেও সেইখনক মাইক্ৰ' ফাইনেন্সে নিবিচাৰে। আপুনি যিটো পাৰে আপোনাৰ যিটো EMI হয়, এতিয়া আপোনালোকে লকডাউন যিটো খোল খাইছে আপোনালোকে দিবলৈ চেষ্টা কৰক। ধন্যবাদ হিমাশ্ৰী বাইদেউ। এয়া আমাৰ মাজত আছে মঞ্জু বাইদেউ, মঞ্জু বেগম বাইদেউ। বাইদেউ নমস্কাৰ। বাইদেউ, আমি আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপুনি যিহেতু এটা মাইক্ৰ' ফাইনেন্সৰ সদস্য, মানে ধৰক মাইক্ৰ' ফাইনেন্সৰ লোন লৈ আপুনি চলি আছে, স্বাৱলম্বী হৈছে। মাইক্ৰ' ফাইনেন্স আপোনাৰ বিষয়ে আপুনি কি ক'ব? বা মাইক্ৰ' ফাইনেন্স আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু এতিয়া আপুনি মাইক্ৰ' ফাইনেন্সৰ পৰা লোনটো লৈ কেনেকুৱা আপুনি ব্যৱসায় কেনেকুৱা কি কৰিছে, ভাল হৈছে বেয়া হৈছে, আপুনি আমাৰ দৰ্শকৰ আগত ডাইৰেক্ট আপুনি কথাখিনি কৈ দিব। মই মাইক্ৰ' ফাইনেন্স 2013 পৰা আছোঁ। আৰু 2013 পৰা মই বহুতখিনি আগবাঢ়ি গৈছোঁ। বিশেষকৈ ল'ৰা ছোৱালী তেতিয়া মই পঢ়া শুনাৰ পৰা আদি কৰি চবতে মাইক্ৰ' ফাইনেন্সৰ দ্বাৰাই পইচা লৈ মই ল'ৰা ছোৱালী আগবাঢ়িছোঁ। আৰু এতিয়ালৈকে মই ধৰক মাইক্ৰ' ফাইনেন্সৰ দ্বাৰা পইচা পাতি লৈ মই বিজনেছ কৰিছোঁ। কাপোৰৰ বিজনেছ, টেইলাৰিঙৰ দোকান আছে মোৰ, টেইলাৰিঙৰ দোকান আছে। ল'ৰাৰো কিছুমান ধৰক চাইড বিজনেছতো ভৰাই দিছোঁ। মাইক্ৰ' ফাইনেন্সৰ পইচা লৈ মোৰ বহুতখিনি মানে বিজনেছ ক্ষেত্ৰত মই আগবাঢ়িব পাৰিছোঁ। আচ্ছা, আপুনি বৰ্তমান মাইক্ৰ' ফাইনেন্স কোনটো গোটৰ পৰা আপুনি জড়িত হৈ আছে? কোনটো গোটৰ লগত আপুনি পইচাৰ লগত লেনদেন হৈ আছে? মই এতিয়া প্ৰথম মাইক্ৰ' ফাইনেন্সৰ মই মণ্ডলত লৈছোঁ। তাৰপিছত লৈছোঁ ধৰক অসমী এতিয়া এদাই হ'ল মোৰ। তাৰপৰা এতিয়া মই ভেক্টৰত আছোঁ আৰু বেডিকাত আছোঁ। বেডিকাত আপোনাৰ কেইটা দিব আছে আৰু ভেক্টৰত কেইটা আছে? বেডিকা মাত্ৰ মোৰ 2টা আছে। আৰু ভেক্টৰত এতিয়া মোৰ মানে আৰু 11টামান আছেনে? মই প্ৰায় দি থাকিবই বিচাৰোঁ, কাৰণ মোক ভৱিষ্যতে আকৌ মাইক্ৰ' ফাইনেন্স দৰকাৰ আছে। নিশ্চয়, মানে আপুনি এইটো ক'ব বিচাৰিছে যে নিশ্চয় আপুনি যদি কণ্টিনিউ চলাই থাকোঁ মোৰ নিজৰ ভাল। আৰু ধৰক দ্বিতীয়তে মই ধৰক আকৌ লৈ পেলাই আৰু অলপ মই বিজনেছ ক্ষেত্ৰত মই আগবাঢ়িব পাৰিম ধৰক। আৰু আমাৰ লেখীয়া মানুহক ধৰক এনেকুৱা এটা সুবিধা আমাক দৰকাৰী। আৰু সেইটো কাৰণে মই মানে কিস্তিখিনি আদায় কৰি থাকিব বিচাৰোঁ। ঠিক আছে, আমাৰ বাইদেউ ধুনীয়াকৈ কথাখিনি কৈ দিছে বেগম বাইদেউ। আৰু আপুনি যিখিনি সদস্যই যদিও দিব পৰা নাই কোনোবা এদিন, কিন্তু পৰাপক্ষত তেওঁলোকে দিবলৈ চেষ্টা কৰিব লাগে। কাৰণ কেলৈ ধৰক আজি বিপদ নহ'লেও কাইলৈ হয়তো আমাক মাইক্ৰ' ফাইনেন্স আকৌ দৰকাৰ হ'ব। গতিকে সেই ৰাস্তাটো আমি নিজে ক্লিয়াৰ কৰি ৰখাটো ভাল কথা। নিশ্চয়, আপুনি যিখিনি সদস্য এতিয়া বৰ্তমান দিয়া নাই তেখেতসকলক কেনেকৈ দিব আপুনি কি কয়? আপুনি দিব লাগে নালাগে? তেখেতসকলক মোৰ ফালৰ পৰা মই কওঁ যে আমি যেনেকৈ ল'বলৈ আগবাঢ়ি গৈছিলোঁ, ঠিক তেনেকৈ আমি দিবলৈও এতিয়া চেষ্টা কৰিব লাগে। কাৰণ কেলৈ আমি বিচৰাৰ কাৰণেহে আমাক দিছিলে, আমাকতো ঘৰত যাচি পেলাই দিয়া নাই ধৰক। গতিকে আমি লৈছোঁ যেনেকৈ আমি দিয়াটো নিজৰ হেৰি। আৰু পৰাপক্ষত আমি মাইকী মানুহখিনিয়ে বেছি গুৰুত্ব দিব লাগে এই পইচাটো। কাৰণ কেলৈ মতা মানুহ ইমান এটা হেৰি নকৰে যে ভৱিষ্যতে আমি গোটটোৰ পৰা লৈ পেলাই মতা মানুহক কিছুমান বহুতখিনি আগবঢ়াই নিব পাৰিছোঁ। আজি আমি প্ৰথমতে যেতিয়া সোমাওঁ মোৰ চাবলৈ গ'লে কোনোফালে নাছিলেগৈ। মই গোটৰ পৰাই বহুতখিনি খুচুঁ, বহুত কাম আগবঢ়াই নিছোঁ। এতিয়া ধৰক কাপোৰৰ বিজনেছ হওক বা কিবা কিবি ক্ষেত্ৰতে ধৰক কিবা বিপদতা হেৰিটো মানে মই মাইক্ৰ' ফাইনেন্সৰ দ্বাৰাই আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া মই যেনেকৈ দিছোঁ ধৰক বাকীসকলকো তেনেকৈ কিস্তিখিনি আদায় কৰাটো মই বিচাৰোঁ। ঠিক আছে, আমাৰ ধুনীয়াকৈ বাইদেউ আমাক কথাখিনি কৈ দিলে।
এখেতক আমি নিশ্চয় অশেষ ধন্যবাদ দিছোঁ বাইদেউ, আপোনাক ধন্যবাদ।